নমস্কাৰ ইয়াৰ নিউজৰ ষ্টুডিঅ'ত মই হাফিজুৰ ৰহমান ভূঞা স্বাগতম জনাইছোঁ বৰপেটাৰ গৰৈমাৰীত ৰচিted জনপ্ৰিয় জুনিয়ৰ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন 22, 23, 24 আৰু 25 চাৰিদিনীয়া সমাৰোহৰ কাৰ্যসূচীৰ আজি অন্ত পৰে অভ্যৰ্থনা সমিতিৰ লগতে অন্যান্য বিষয়ববীয়া সুকীয়া আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰে এই সমাৰোহ মহাবিদ্যালয় সমাৰোহ উপলক্ষে অত্যন্ত আটকধুনীয়াকৈ সজাই পৰা তোলা হয় মহাবিদ্যালয় চৌহদ এই সমাৰোহ উপলক্ষে প্ৰদৰ্শনী গ্ৰন্থ আৰু বাণিজ্য মেলাই মোহিত কৰে বহুতো দৰ্শনাৰ্থীক সন্ধিয়াৰ পৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ সমাৰোহত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানত অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ গীত মাত নৃত্য এই সমাৰোহৰ মাজতে আকৌ অসংখ্য দৰ্শক উপভোগ কৰি আছে কলা প্ৰদৰ্শনী মহাবিদ্যালয়ৰ ছাত্ৰ হাফিজুৰ ৰহমানৰ নিজা আৰু জ্ঞান আৰু কাৰিকৌশলেৰে সজোৱা উক্ত কলা প্ৰদৰ্শনী বিশেষ চৰ্চা লাভ কৰিছে এই সমাৰোহত বৰপেটা গৰাইমাৰীৰ পৰা হামিদুল ইছলাম ভূঞাৰ কেমেৰাৰ সৈতে জুলফিকৰ আলী ৰিপৰ্ট এয়াৰ নিউজ বৰপেটা